ল'ৰাহঁত, তহঁতি পিছে জানো নাই কালি যে মোৰ লগত এটা ডাঙৰ ঘটনা ঘটিলে। ডাঙৰ ঘটনা? কি হ'ল কচোন ক। নকবি আৰু, অলপতে জেললৈ যাবলগীয়া হৈছিল। কোনো মতেহে বাচিছো বাপেকে। জেলৰ কথা কলি যে, ইমান ডাঙৰ ঘটনা নে? তো আজি ছাৰে মোক একোলা ল'ব, কিন্তু মোৰ গাত আকৌ দুখ নাছিল দেই। এনেই ফচিলো। গুড মৰ্ণিং ছাৰ। দে গুড মৰ্ণিং। পিছে আজি এটা বিচাৰ হ'বলগীয়া আছে। খগেন, তই আকৌ চোৰত ধৰিলি বোলে? তহঁতৰ ঘৰৰ ওচৰৰ মানুহ এজনে লগ পাই মোক বাটত কৈছে, স্কুলত ছাৰ তাক শাস্তি এটা দিবচোন। সি আমাৰ ঘৰৰ কুকুৰা চুৰ কৰি বিকি দিলে। ছাৰ, আপোনালোকে ভুল বুজিছে। আচল কথাটো কি হৈছিল মই কৈছো শুনক। কচোন ক। মানে ছাৰ, এনেই ৰাস্তালে বুলি ওলাই যাওঁতে দেখিলো বসন্ত খুৰাৰ ঘৰৰ বাৰীত 6-7 মানত পঢ়া ল'ৰা এটাই কুকুৰা এটা খেদি ফুৰিছে। ইফালে আকৌ খুৰাৰ ঘৰলৈ চাই দেখোন দৰ্জা তলা। সেইবাবে কেছটো কি জানিবলৈ মই ল'ৰাটোক সুধিলো, এই ল'ৰা কি কৰি আছ ইয়াত? তেতিয়া ল'ৰাজনে কৈছে, নকব আৰু দাদা, ঘৰলৈ আলহী আহিছে, সেই গতিকে দোকানৰ পৰা এটা কুকুৰা কিনি আনিছিলো। কেনেকৈ জানো বেগৰ পৰা ওলাই গ'ল। অথনিৰ পৰা ধৰিবলৈ চাই আছো, কিন্তু এতিয়ালৈকে পৰা নাই বুজিছে। আজি সেইটো নিব নোৱাৰিলে ঘৰত মোক থব বাপেকে। কথাখিনি শুনি বেচেৰালৈ বেয়াই লাগিল। খুৰাৰ ঘৰৰ জপনাখন খুলি কুকুৰাটো ধৰি দিওঁ বুলি ময়ো গলো। বহু পৰ খেদি শেষত যেনিবা কুকুৰাটো ধৰিলো। তেতিয়া ল'ৰাটোৱে কৈছে, দাদা, আপুনি নোহোৱা হলে মই ধৰিবই নোৱাৰিলোহেঁতেন। এইটো লওক, মাজা এটা খাই ল'ব। মই কৈছো, নালাগে দেই, মই তোমাক এনেহে সহায় কৰিছো। আকৌ হ'ব লওক বুলি 50 টকাটো আগবঢ়াই দিছে আৰু কৈছে, ধৰিব নোৱাৰা হলে মোৰতো 600 টকা গ'লহেঁতেন। শেষত উপায় নাপায় তাৰ পৰা পইচাটো ললো। পইচাটো লওঁতে আকৌ খুৰা ঘৰৰ ওচৰৰ কোনেও দেখিলে। ল'ৰাটো গ'লগৈ। ইফালে আকৌ গধূলি আমাৰ ঘৰত খুৰা-খুৰী আহি গোটেই হুলস্থুল। কেছটো কিনো জানিবলৈ সোধাত ক'লে, কৈছ তই ইমান চোৰ বুলি ভবা নাছিলো। কালি ঘৰৰ কুকুৰাটো বাৰীত মেলি আমি দুটা বজাৰ কৰিবলৈ যাবলৈ পালোহে। আকৌ বেটাক কোনোবা এটা ল'ৰা মাতি আনি কুকুৰাটো বিক্ৰী কৰি দিলে। কুকুৰা বিক্ৰী পইচা লোৱা কোনে নিজ চকুৰে দেখিছে। কপাল ভাল, প্ৰমাণ দিবলৈ সি আছিল বুলিহে, নহলেতো আমি গমেই নাপাওঁ। তাৰ পাছত দমত কৈছে, এতিয়া কুকুৰা এটা কিনি আনি দিবি নে পুলিচত দিম? তাৰ পাছতহে মই গম পালো ল'ৰাটো মানে চোৰ আছিল। মই গোটেই কাহিনীটো তেওঁলোকক শুনালো। নাই, তেওঁলোকে বিশ্বাস নকৰে। উপায় নাপায় শেষত কুকুৰা এটা কিনি আনি দিবলগীয়া হ'ল আৰু। আচল কথা এইটোহে তাৰ মানে। তো ছাৰ, দেখিছেনে মিছামিছি মই কেনেকৈ ফচি গলো। সেইবাবে ল'ৰাটোক বিশ্বাস কৰিবই নালাগিছিল। এনেও কথা এষাৰ আছে নহয়, বোলে উপকাৰীক অজগৰে খায়। হয় দে, তই ল'ৰাটোক সহায় কৰিবলৈ বিচাৰিছিলি, শেষত আকৌ মানুহে তোকহে চোৰ বুলি ভাবিলে। কি কব আৰু ছাৰ, ফুটা কপাল। এনেই নলগা জেঙত লাগিলৈ মৰিছো বাপেকে। হ'ব তেনে, আজিলৈ ক্লাছটো ইমানতে সামৰিছো। কথাখিনিৰ পৰা শিক্ষা এটা পালি নহয়, আগলৈ সচেতন হবি। অ'কে ছাৰ।